এই মুহূৰ্তত ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো জনসাধাৰণৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ 18 অক্টোবৰত আক্ৰান্তৰ সংখ্যা আছিল 298 জনকৈ লোকৰ আৰু কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা আছিল 103 জন লোকৰ আৰু মৃত্যু হৈছিল সৰ্বমুঠ 7 জনকৈ লোকৰ 19 অক্টোবৰত এই সংখ্যা বৃহৎ পৰিমাণে বৃদ্ধি পাইছে 19 অক্টোবৰত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা হৈছে 353 জন লোকৰ আৰু কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা 152 জনলৈ বৃদ্ধি পাইছে উল্লেখযোগ্য যে 17 অক্টোবৰত আক্ৰান্ত আছিল মাত্ৰ 68 জনকৈ লোকৰ আৰু এদিনৰ ভিতৰতে 35 জনকৈ লোকৰ সংখ্যা বৃদ্ধি পালে আৰু 19 অক্টোবৰত এই সংখ্যা বৃদ্ধি 50 জনলৈকে বৃদ্ধি হৈছে গতিকে তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে ভয়ানক হাৰত বৃদ্ধি পাইছে কোভিডৰ আক্ৰান্তৰ হাৰ ইপিনে সভা কমিটিসমূহত ব্যাপক জনসমাগম হোৱা পৰিলক্ষিত হৈছে ৰাইজে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ অংশগ্ৰহণ কৰিছে সভা কমিটিসমূহত আৰু এইদৰে হাজাৰ হাজাৰ লোকৰ জনসমাগম হৈছে দুৰ্গা পূজাৰ সময়তো ব্যাপক সংক্ৰমণৰ আশংকা কৰা হৈছে ইপিনে নিৰ্বাচনী সভা কমিটিটো কোভিডৰ ব্যাপক লেনদেন চলিছে আৰু এই হাৰ অব্যাহত থাকিলে অচিৰে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ৰাজ্যত আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে আৰু বৈঠকৰ পিছতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বৃহৎ ঘোষণা পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে অতি শীঘ্ৰে লকডাউনৰ ইংগিত দিছে কেশৱ মহন্তই কোভিডৰ ক্ষেত্ৰত মই কৈছোঁ যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীৰ সভাপতিত্বত আমি দুৰ্গোৎসৱৰ পিছতে এটা খুব জৰুৰীভাৱে আমি কালি বহিছোঁ কিছু কথা পৰ্যালোচনা হৈছে কিছু কথা সিদ্ধান্ত ল'বলৈ আগবাঢ়িছোঁ আমি এসপ্তাহৰ ভিতৰত দুৰ্গোৎসৱৰ পিছৰ পৰিস্থিতিটো পৰ্যালোচনা সম্পূৰ্ণ কৰি এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব লাগে আমি